লোকপ্ৰিয় গোপীনাথ বৰদলৈ মৃত্যু দিৱসটিক অসম চৰকাৰে উদযাপন কৰি আহিছে লোক কল্যাণ দিৱস হিচাপে। অসমৰ বিভিন্ন প্ৰান্তৰ লগতে শুক্ৰবাৰৰ দিনটোত লখিমপুৰতো জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত হয় এই লোক কল্যাণ দিৱস। লখিমপুৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত লোক কল্যাণ দিৱসৰ উদ্দেশ্য ব্যাখ্যা কৰে উপায়ুক্ত সুমিত চটৱানে। এই লোক কল্যাণ দিৱসৰ কাৰ্যসূচীতে জিলা প্ৰশাসনৰ 2 কৰ্মচাৰীলৈ আগবঢ়োৱা হয় লোকসেৱা বঁটা। সতত আৰু নিষ্ঠাৰে নিজৰ কাৰ্য সম্পাদন কৰি অহা জিলা প্ৰশাসনৰ 2 কৰ্মচাৰী অৰ্চনা বৰুৱা আৰু সৈয়দ আবু সালেহ আহমেদলৈ আগবঢ়োৱা হয় এই লোকসেৱা বঁটা। উপায়ুক্তৰ লগতে এই সভাত উপস্থিত থাকে লখিমপুৰ জিলাৰ বিভিন্ন বিভাগৰ বিষয়াসকলৰ লগতে জিলাখনৰ অন্যান্য প্ৰান্তৰ বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত বিশিষ্ট ব্যক্তিসকল। উপস্থিত থাকে উপ আৰক্ষী অধীক্ষক ৰুণা নেওগ, শিক্ষাবিদ ডক্টৰ নিপেন ফুকন আদি অন্যান্য গণ্যমান্য ব্যক্তিসকলো। শেহতীয়াকৈ অসম চৰকাৰে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ মৃত্যু দিৱসটোক এই ধৰণে উদযাপন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে লোক কল্যাণ দিৱস হিচাপে। সেয়েহে অন্যান্য প্ৰান্তৰ লগতে লখিমপুৰতো শুক্ৰবাৰ দিনা দেখিবলৈ পোৱা গ'ল এক আড়ম্বৰপূৰ্ণ অনুষ্ঠান লোক কল্যাণ দিৱসৰ।